হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো বন্ধুসকল, আপোনালোকৰ এটা নতুন ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো এনেধৰণৰ হ'ব, মানে আমি আজি ব্লগ বনাব বিচাৰিছোঁ, প্ৰথমবাৰৰ বাবে ব্লগ এটা বনাম। তো বন্ধুসকল, আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব, যাতে ভাল হয় বা কেনেকুৱা হয় কমেণ্ট কৰিব। প্লিজ বন্ধুসকল লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিব। তো বন্ধুসকল, ব্লগ ভিডিঅ'টো আৰম্ভ কৰিব। তো বন্ধুসকল, আমি আহি আছোঁ আজি ৰথ যাত্ৰাত। তো তাত আমি এটা ব্লগ বনামগৈ। তো বন্ধুসকল, আহি আছোঁ, পোৱাগৈ নাই, পালেগৈ নিশ্চয় আপোনালোকক জনামেই। তো বন্ধুসকল, মোৰ চাইকেলখন হৈছে এইখনে, RS বুলি কওঁ মই। তো বন্ধুসকল, আমাৰ গোটেই গাঁৱৰ ল'ৰাবিলাক আহিছোঁ যে এটা ব্লগ বনাম বুলি সহায় কৰিছে মোক যথেষ্টখিনি। তো আপোনালোকেও যাতে সহায় কৰিলে ভালকৈ আৰু। তো বন্ধুসকল, ব্লগ আৰম্ভ কৰি আছোঁ। বন্ধুসকল, আমি ফাইনেলি আহি পাইছোঁ। বহুত ভিৰ হৈ আছে মানুহবিলাক, ওপৰলৈ যাব লাগিব। তো বন্ধুসকল, আপোনালোকক আমি ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ আছোঁ। তো মোৰ এডিটাৰ ভাইটি, হাই ভাইটি, আজি বহুত ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। বহুত ওখৰ হৈছে জেগাখিনি। তো বন্ধুসকল, আমি আপোনালোকক দেখুৱাই দিম। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. বন্ধুসকল, ফাইনেল পাই গৈছেহে মোৰ ভাইটি, একেলগে আহিছোঁ গোটেইবিলাকে, বেষ্ট ফ্ৰেণ্ড মানে পাই গৈছেহি আৰু। তো বন্ধুসকল, ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই লৈ যাম। তো বন্ধুসকল, পাই গৈছোহি আৰু বহুত ওপৰত হয়। তো মানুহবিলাকে হাত ভৰি দিছে বহুত ওপৰৰ পৰা আহি। তো বন্ধুসকল, বহুত ওপৰলৈ আহিলোঁ। এতিয়া মোৰ লগৰ বেষ্ট ফ্ৰেণ্ড চাম আৰু আমি ভৰি দিবলৈ আমাৰ মাছটো এয়া পানী পাইছে, কোনো নাজানে কিন্তু দেই, মাছটোহে জানে দোষটো। তো বন্ধুসকল, টানক ভৰিয়া দিব লাগিব। এয়া আমাৰ দাদা হয়, দাদাইও টানিছে। দাদা ভালদৰে টানা। বা দুবাৰে পাৰিলে দেই, ভৰিয়া দুবা গোটেইবিলাকে লগৰবিলাকে টনা আচল লাগিছে দেখিছে। চ' সৰব তেওঁ এটা কথা আপোনালোকে মন কৰিব যে ইমান পাহাৰৰ ওপৰত যে পাহাৰত পানী পাবলৈ নাই, কিন্তু পাহাৰৰ ওপৰত যে পানী আছে তাকো কুঁৱা, চিন্তা কৰিব। আমাৰ দাদাই পানী পাইছে সকলোৱে। ত' বন্ধুসকল, বহুত ওপৰলৈ যাম আমি। দাদা, এইটো মোৰ দাদা হয়। হেল্ল' দাদা, পানী খালেনে আপুনি? পানী খালেনে? খাব আমাৰ জেৰি দাদা, জেৰি চব বন্ধুসকল, মই আমাৰ একে শেষ হ'বলৈ আহি গ'লোঁ আৰু ওপৰত আৰু ওপৰলৈ যাব পাৰি, কিন্তু বহুত মানুহ ভিৰ লাগি আছে। চ' সেইকাৰণে আমি যাব পৰা নাই, যাম আৰু চাগে। তো বন্ধুসকল, আপোনালোকক দেখুৱাবলৈ আহিছোঁ যে মই ওপৰৰ পৰা গোটেই আমাৰ অঞ্চলটো কি ধৰণৰ পানীৰ সমস্যা হৈ আছে, বানৰ সমস্যা। তো বন্ধুসকল, চাওক আপোনালোকে।
যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইকটো কৰিব আৰু কাষত থকা ছাবস্ক্ৰাইবটো মানে কৰি দিব যাতে মই আগবাঢ়ি যোৱা সহায় কৰোঁ। তো বন্ধুসকল আজিলৈ বাই বাই জয় হিন্দ। ছেকেণ্ড পাৰ্টটো আমি মানে 10 জুলাইত দিম আৰু 10 জুলাইত প্লিজ।